নমস্কাৰ বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে নতুনকৈ টয়লেট আবেদন কৰিছিলে সেইসকল লিষ্টটো আপুনি কেনেকুৱাকৈ চেক কৰিব আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে আজি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই যাম। চ' বন্ধু বান্ধৱীসকল, যদি আপোনালোকে আগতীয়াকৈ টয়লেট এপ্লাই কৰিছে আৰু আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাব। আপোনালোকক নিশ্চয় জনাম সেইসকল ব্যক্তিৰ কি কৰিব লাগিব। আৰু বন্ধু বান্ধৱীসকল, যদি আপোনালোকে টকাটো পাইছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ নতুন নিয়মত বনাব লাগিব টয়লেট। চ' কেনেকুৱাকৈ বনাব নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ কাৰণে নেক্সট ভিডিঅ'ত আন এটা ভিডিঅ' দেখাই দিম। চ' বন্ধু বান্ধৱীসকল, প্ৰথমতে এটা কাম কৰিব, আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপুনি চাৰ্চ কৰি দিব sbm.gov.in। এইখিনি লিখি আপুনি চাৰ্চ কৰিব। যেতিয়া আপুনি চাৰ্চ কৰিব, চাৰ্চ কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব আৰু প্ৰথমতে ওপৰত চাওক, ইয়াতে থ্ৰী ডট, আপুনি থ্ৰী ডটত ক্লিক কৰিব। কৰাৰ পিছত তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে ডেস্কটপ সাইট বুলি এটা অপশ্যন দেখা পাইছে। আপুনি ডেস্কটপ সাইটত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পেজটো যিটো আহিব সেইখন ডেস্কটপ মোডত অপেন হৈ থাকিব। এতিয়া চাওক, আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত একেবাৰে তলত আহি যাব, চাব ইয়াতে দেখা পাইছে MR70A, ইয়াতে চামাৰী অফ এপ্লিকেশ্যন ৰিচিভড ফ্ৰম IHSL চিটিজেন। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ ওচৰত আন এটা পেজ খোল খাব। চ' বন্ধু বান্ধৱীসকল, আপোনালোকৰ স্মাৰ্টফোনৰ সহায়তে কিন্তু অতি সহজতে চেক কৰিব পাৰিব আপোনালোকৰ টয়লেটৰ লিষ্টটো। ক্লিক কৰাৰ লগে লগে চাওক, আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাব। এতিয়া আপুনি তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে অল ষ্টেটটো ইয়াতে দিয়ে থাকিব। চাওক, ইয়াতে ষ্টেট নেমটো দিয়া আছে। ইয়াৰ পৰা আপোনালোকৰ যোনখন ষ্টেট হয় সেইখন ষ্টেটৰ ওপৰত জাষ্ট আপুনি এটা ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আপোনালোকৰ ওচৰত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত তলত আপুনি স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত চাওক, ইয়াতে ডিষ্ট্ৰিক্টৰ নেমটো দি আছে। ইয়াৰ পৰা আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে লিষ্টটো চাব অথবা কোনখন ডিষ্ট্ৰিক্টৰ লিষ্টটো চাব, সেয়ে আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী আপোনালোকৰ ডিষ্ট্ৰিক্টৰ ওপৰত জাষ্ট এটা ক্লিক কৰি দিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ ওচৰত অলপ সময় লোডিং ল'ব। লোডিং লোৱাৰ পিছত আপোনালোকৰ ব্লকটো চিলেক্ট কৰিব লাগিব। এতিয়া চাওক, যেতিয়া আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। ইয়াৰ পৰা আপোনালোকৰ যোনখন ব্লক, আপোনালোকৰ ব্লকটোৰ ওপৰত জাষ্ট আপুনি এবাৰ ক্লিক কৰি দি দিব। তাৰ আগতে বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকে সম্পূৰ্ণকৈ চাওক, ইয়াতে এপ্ৰুভ কিমানটা হৈছে, তাৰপিছত কিমানটা ৰিচিভড হৈছে, তাৰপিছত ইয়াতে আপোনালোকৰ কিমানটা পেণ্ডিং হৈ আছে, আপোনালোকৰ অল ডিটেইলছটো কিন্তু দেখা পাব। এতিয়া চাওক, তলতে ইয়াতে দেখা পাইছে আপোনালোকৰ ব্লক অনুযায়ী ইয়াতে দেখা পাব কিমান কেইটা ৰিচিভড হৈছে। চাওক, মাটিয়া ব্লকৰ তৰফৰ পৰা ইয়াতে কিমান কেইটা ৰিচিভ হৈছে, তাৰপিছত কিমান কেইটা এপ্ৰুভ হৈছে। ইয়াতে কিন্তু 999টা এপ্ৰুভ হৈ গৈছে। তাৰপিছত ৰিজেক্ট হৈছে ইয়াতে 109টা। তাৰপিছত ইয়াতে পেণ্ডিং হৈ আছে কিমান, চাওক সকলোকেইটা প্ৰায় পেণ্ডিঙে হৈ আছে। চ' পেণ্ডিংটো কিয় হয়, যদি আপোনালোকৰ নিশ্চয় কমেণ্ট কৰিব লগা থাকে, নিশ্চয় আপুনি কমেণ্ট কৰিব। আপোনালোক নিশ্চয় নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম যে আপোনালোকৰ পেণ্ডিংটো কিয় হৈ আছে। চ' বন্ধু বান্ধৱীসকল, তেন্তে বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ আপোনালোকে কেনেকুৱাকৈ লিষ্টটো প্ৰথমতে চেক কৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় দেখা পাইছে ছাৰ্ভাৰৰ প্ৰব্লেমৰ কাৰণে কিন্তু বৰ্তমান এইখন পেজটো ডাউনলোড হোৱা নাই। আৰু তাৰ কাৰণে কিন্তু নিশ্চয় আপোনালোকে নেক্সটত ট্ৰাই কৰিব, আপোনালোকৰ নিশ্চয় সম্পূৰ্ণকৈ লিষ্টটো ডাউনলোড হৈ যাব। চ' বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু আপোনালোকে এটা বস্তু নিশ্চয় চালে, পেণ্ডিং, ৰেজেক্ট, এপ্ৰুভ, তাৰপিছত ৰিচিপ্ট, ইয়াতে কিন্তু 4টা পৰ্যায় আপোনালোকে নিশ্চয় দেখিলে। চ' ইয়াৰ ভিতৰত চাওক, ইয়াতে জিঅ' টিকিং, যেতিয়া আপোনালোকৰ জিঅ' টিকিং হ'ব টয়লেটটো, তেতিয়া কিন্তু জিঅ' টিকিং ইয়াতে সম্পূৰ্ণকৈ দিয়া থাকিব। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ জিঅ' টিকিং হোৱা নাই, তাৰ কাৰণে কিন্তু ইয়াতে কোনো ধৰণৰ শ্ব' হোৱা নাই। ইয়াতে চাওক, ইয়াতে ফাইনেন্সিয়েল, ইয়াতে কিন্তু কোনো ধৰণৰ বস্তু ইয়াত হোৱা নাই। চ' বন্ধু বান্ধৱীসকল, এতিয়া বলক আপোনালোকক সম্পূৰ্ণকৈ দেখাই দিওঁ যে আপোনালোকে নতুনকৈ কেনেকুৱাকৈ টয়লেটটো আবেদন কৰিব। জাষ্ট আপোনালোকক অলপ প্ৰচেছটো দেখাই দিওঁ। আবেদন কৰাৰ কাৰণে আপুনি এটা কাম কৰিব, আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি আপুনি চাৰ্চ কৰি দিব SBM। জাষ্ট এইখিনি লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে স্বচ্ছ ভাৰত মিছন। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক, আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ আহি যাব। এতিয়া আপুনি তলত স্ক্ৰল কৰি দেখা পাব ইয়াতে এটা অপশ্যন দেখা পাইছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL। জাষ্ট আপুনি ইয়াতে ক্লিক কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত চাওক, আপোনালোকৰ ওচৰত পেজটো এনেকুৱাকৈ খোল খাব। এতিয়া চাওক, ইয়াতে কিন্তু আপোনাৰ এটা অপশ্যন দেখা পাইছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন। জাষ্ট আপুনি ইয়াতে চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। যেতিয়া আপুনি চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে তলত চাওক, ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো দিব লাগিব। তাৰপিছত ইয়াতে আপোনালোকৰ নেমটো বহাই দিব। তাৰপিছত ইয়াতে আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব লাগিব। ইয়াতে আপোনালোকৰ ৰেচিডেণ্টেল ফুল এড্ৰেছটো আপুনি বহাই দিব। বহাই দিয়াৰ পিছত তলত চাওক, ইয়াতে ষ্টেট, ইয়াৰ পৰা আপোনালোকৰ ষ্টেটটো আপুনি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত তলত চাওক, ইয়াতে আপুনি কেপচা দেখা পাইছে, কেপচাটো ইয়াতে বহাই দি তলত যেতিয়া আপুনি ছাবমিটত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে সম্পূৰ্ণকৈ কিন্তু আপোনালোকৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত আপোনালোকে কিন্তু ফৰ্মটো ফিল কৰিব লাগিব। চ' বন্ধু বান্ধৱীসকল, যদি আপোনাৰ ফুল ভিডিঅ'টো লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি
এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।